আজি মই যাই আছোঁ এটা মন্দিৰ আৰু চাইকেল লৈ যাই আছোঁ। চাইকেল মাৰি 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 যাই আছোঁ ৰাস্তাই ৰাস্তাই। আৰু দূৰ আছে মন্দিৰটো, মানে আমাৰ ঘৰৰ পৰা বহুত দূৰ আছে অলপ। আৰু মন্দিৰটোৰ নাম হ'ল মোৱামৰীয়া মন্দিৰ। আৰু সেইটো আজি মানে হেৰি আছে, সভা আছে। কালি ৰাইজৰ গোন্ধ আছিলে আৰু আজি সভা আছে। সেইটো কাৰণে কালি চবে ভোটাই দিলে আৰু আজি চবে হোম ফুটা ল'ব। সেইটো কাৰণে তাতে বহুত মানুহ হ'ব। চব আমাৰ দৰঙৰ পৰা বহুত মানুহ যাব, ইফালৰ পৰা সিফালৰ পৰা চব ফালৰ পৰা আহিব। সেইটো যিহেতু ঘৰৰ ওচৰৰে, সেইটো কাৰণে ময়ো যাই আছোঁ আৰু চাকি দুখৰমান দিম আৰু সেৱা ল'ম। ৱেলকাম টু মাই ইউটিউব চেনেল। যাই আছোঁ লাহে লাহে, মোৰ লগকেইটা আগে আগে গ'ল। এতিয়া মই লাহে লাহে অকলে অকলে যাই আছোঁ আৰু মোৰ নাই ইয়াতে, মই অকলে যাই আছোঁ। ভিডিঅ' লাষ্টলৈ চাব আৰু মৰম দিব, বহুত আশা কৰিলোঁ মৰম দিব বুলি। আৰু এইখিনি পালোহি আৰু এইটোকে মন্দিৰ নাজানো। আৰু এইটো এতিয়া মূৰ্তি, এইটো মন্দিৰ। এতিয়া আমি ইফালে চিধা যাম, চিধা যাই ক'ত পাম ঠিক নাই। চাই থাক ভিডিঅ'টো তুমি। আহি পালোঁ এখন দলং ৰাস্তাত। দলঙৰ ওপৰত মই এতিয়া, নদী খুবেই ভাল আৰু যাই আছোঁ অকলে অকলে। আৰু বহুতে ভাবি আছে চাগে ই এবাৰ অসমীয়াত ব্লগ বনায় আৰু এবাৰ হিন্দীত ব্লগ বনায়। কিন্তু মানে কি, মই হিন্দীত ইমান এটা স্পষ্টকৈ কথাটো কোৱা নাযায় আৰু বেলেগ ভাষাটো ইমান এটা স্পষ্টকৈ কোৱা নাযায়। সেইটো কাৰণে মই অসমীয়াত বনাইছোঁ ভিডিঅ'টো। আৰু মানে কি অসমীয়াত ভালকৈ স্পষ্টকৈ হয়, সেইটো কাৰণে অসমীয়াতে বনাওঁ আৰু ভিডিঅ'টো। আৰু মই অসমীয়া চলি এটা অসমীয়া কাৰণে অসমীয়া ভাষাটো অলপ পটককৈ আহি যায় মুখত, সেইটো কাৰণে অসমীয়াতে বনাইছোঁ আৰু ভিডিঅ'টো। আৰু আশা কৰিলোঁ মোৰ ভিডিঅ'টো ভাল লাগিব চবৰে আৰু মৰম দিব চবে, আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাব লাষ্টলৈকে আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু যিহেতু মই অসমীয়া ল'ৰা এটা আৰু অসমীয়া হিচাপত মোৰ অসমীয়া ভাষাটো বহুত প্ৰিয়, সেইটো কাৰণে অসমীয়া ভাষাটো মই বহুত ভাল পাওঁ। সেইটো কাৰণে অসমীয়া ভাষাটো মই ব্লগটো বনাইছোঁ। আৰু কিবা যদি ভুল হয় কোৱাত, কিবা যদি হয় সুধা দিব। আৰু মোৰ তাৰমানে মাতটো অলপ বহুত স্পীড কওঁ, সেইটো কাৰণে কথাটো ভালকৈ বুজা নাযায়। আৰু সেইটো কাৰণে লাহে লাহে কৈছোঁ, আশা কৰিলোঁ বুজি পাব চবে। আৰু তাতে যাই গৈ আছোঁ, ভিডিঅ'টো লাষ্টলৈ চাব। আৰু তাতে যাই দেখাই আছোঁ ইমান অধৈৰ্য নহ'ব, মই দেখাই আছোঁ। পালোহি এখানে হয়। কিন্তু এইবাৰ ইমান ডাঙৰকৈ হোৱা নাই। কিন্তু অইনবাৰ বহুত ডাঙৰকৈ হয়। এইবাৰ আগতে ইয়াতে বহুত গাড়ী ৰখাইছিল আৰু এইবাৰ ৰখাই থকা নাই। এইবাৰ ইমান এটা হেৰি নাই। পালগে এইফালেদি এইটোৱে ৰাস্তা। এইফালে বঢ়িয়া কল পুলি দিছে। আৰু এইফালে বঢ়িয়াকৈ চব মানুহ যাই আছে আৰু পালোঁ আহি। আৰু এইখিনিতে পালোঁ আৰু এতিয়া মানুহৰ মাজত সোমাম লাহে পালোঁ আহি। আৰু এইটো মোবাইলটো কেইদিন আহি পালোঁ। ঘণ্টা পইচা আছে মোৰ তাত, অৱশেষত পালোঁ আহি। এতিয়া মন্দিৰৰ ভিতৰত সোমাই চাকি দিম। আৰু এইটো হাঁহাটো মানুহটো আমি
Itu mungkin baru jalan bangun naik mau lah aja mau mulai খাতার কুপন লৈ আছো এতিয়া বাবুনে সন্মান কৰিব বগীতা আমি শুনি আছো সেই কেতিয়াবা বহিয়ে আছো আজি দিবনে এনে ঠিক নাই আজি দিয়ে নে নেদে কিবা বুলি ভাবছি এতিয়া দিয়ে নে নেদে দিম বুলি ভাবছি নে নেদে বুলি ভাবছি এতিয়া দেউহে জানেই এই দেউ দিয়েই ৰখি আছোঁ ভৰি চৰি বিষাইছি বহি বহি হ'ব এশ দিলা দে আৰু কিবা কৰি টানি মুনি ভিৰৰ মাজত ল'লো ফটাটো কিবা কৰি হেলা ইমান ভিৰ মই আৰাম পাইছোঁ মই ফটা লগা যাই পেলাই অ' বাপ্পা ঐ কি মানুহ ৰাস কিবা ৰাসে মেলাহে হৈছে জানো সেনেকুৱা মানুহ হৈছে একদম মানুহে মানুহ মানুহে মানুহ মানুহে মানুহ মানুহে মানুহ মানুহে মানুহ চবফালে মানুহ 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 মানুহে চব এনেকৈ মানুহ মাজতে যাই পেলাই প্ৰসাদ ল'লোঁ আৰু ঘৰলৈকে আহিলোঁ মন্দিৰৰ পৰা আৰু এতিয়া যাই আছোঁ ঘৰলৈকে ৰাস্তা এতিয়া পাইছোঁ আধা ৰাস্তা পাইছোঁ আৰু মন্দিৰৰ পৰা আহোঁতে ভিডিঅ'টো নকৰিলোঁ এতিয়া যাই থাকোঁতে কৰিছোঁ আৰু ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ এইখিনিতে সামৰিছোঁ ভিডিঅ'টো যদি ভাল লাগছি লাইক চেক কৰি দিবি আৰু শ্বেয়াৰটো কৰিবি কোনোবাই গেল মুখা আহি থাকোঁতে এক্সিডেণ্ট হ'ল পালোঁ এয়া গেল